নমস্কাৰ, মই জুন তপ্ন সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আৰু আজি ভিডিঅ'টোত আপোনালোকক দেখাম আমি খেতিয়ক মানুহ আৰু যেহেতু খেতিয়ক হোৱাৰ কাৰণে আজি ধান কাটি সব শেষ হৈ গ'ল আৰু আজি লাষ্ট আনিছোঁ পথাৰৰ পৰা ধান। তো মনত বহুত আনন্দ লাগিছে, যদিও আপোনালোকে চেহেৰা দেখি পোৱা নাই, কিন্তু মনত হ'লে সেই আনন্দটো আছে দেই। আৰু এয়া পথাৰৰ পৰা আমি কেনেকা ধান আনো সেইটো অলপ দেখাবৰ কাৰণে ছুটি ভিডিঅ' হয়। মই আশা কৰিছোঁ আপোনালোক শেষলৈকে চাব। আৰু এয়া পথাৰৰ সৰু সৰু ৰাস্তা, আৰু এনেকৈ ৰাস্তাতে আমি ধান লৈ আহোঁ পথাৰৰ পৰা গাড়ীত। বহুতো অসুবিধা হয়, কেতিয়াবা ফচিও যায় পথাৰতে। হ'লেও আৰু কি কৰিম, আজিকালি আগৰ নিচিনা আগত আমাৰ যেতিয়া ককা দেউতাহঁতে আছিলে আৰু সেই সময়ত তেখেতসকলে বোলে পথাৰৰ পৰা ডাঙৰি ভাৰ বৈ ঘৰত লৈ আহিছিলে, কিন্তু আজিকালি আৰু সেই শক্তি ক'ত পাব। সেইকাৰণে আমি 4G মানুহ হোৱাৰ কাৰণে, 4G যুগৰ 4th জেনেৰেশ্যন মানুহ হোৱাৰ কাৰণে আমি আমাৰ ডাঙৰিটো বেলেগ, আৰু আমি গাড়ীতে লৈ আহিবৰ কাৰণে ভাল পাওঁ। এয়া আমাৰ পথাৰৰ ৰাস্তা, আৰু অলপ দূৰ হ'লে আমি আমাৰ যি ঘৰ আমি পাম। চ' এয়া আছিলে ছুটি ভিডিঅ'। আপোনালোকে কেনেকা পালে জনাব আৰু।